নমস্কাৰ, আপোনালোক আটাইকে মোৰ চেনেলটিৰ পৰা স্বাগতম জনাইছোঁ। মই আজি গাহৰি মাংসৰ ৰেচিপি বনাবলৈ লৈছোঁ। আলু লৈছোঁ, বিলাহী লৈছোঁ, পিঁয়াজ, নহৰু, জলকীয়া, তেজপাত লৈছোঁ। এতিয়া মই কেৰাহীত অকণমান তেল দিছোঁ। ইয়াতে পিঁয়াজ, নহৰু, তেজপাত, জলকীয়া দি দিছোঁ। ইয়াতে জিৰা পাউডাৰ অকণমান দিছোঁ। এতিয়া মই মাংসখিনি দি দিছোঁ। মাংসখিনিত ভাজিবৰ কাৰণে মই তেল অকণমানহে দিছোঁ, কাৰণ গাহৰি মাংসৰ তেল এনেও বহুত ওলায়। এতিয়া নিমখ, হালধি সোৱাদ অনুসৰি দিছোঁ। এয়া মাংসৰ তেল ওলাইছে, অলপ অলপ ভজা হৈ গৈছে। ৰেড চিলি অকণমান দি দিছোঁ ইয়াত মই এতিয়া। আলু দি দিছোঁ। এতিয়া মই ইয়াত বিলাহী দি দিছোঁ। এতিয়া পানী অকণমান দি দিছোঁ। এয়া লৰাই দিছোঁ মই। এয়া আমাৰ গাহৰি মাংসৰ ৰেচিপি বনোৱা হৈ গৈছে। যদি আপোনালোকে মোৰ চেনেলটি চাই ভাল পাইছে, তেনেহ'লে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। আজিলৈ আহোঁ। ধন্যবাদ।